বহুসকল লোকে কয় যে মহিলাসকলে পেটত কোনো ধৰণৰ কথা লুকুৱাই ৰাখিব নোৱাৰে। তেওঁলোকক কোনো এটা গোপন কথা ক'লেও সেইটো আনৰ আগত প্ৰকাশ কৰিবই। আচাৰ্য চাণক্যৰ চাণক্য নীতিত মহিলাসকলৰ বিষয়ে এনে কেইটামান কথা উল্লেখ আছে যিবোৰ আজি আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়াইছো। আমি আশা ৰাখিছো আমাৰ এই ভিডিঅ'টি আপুনি শেষলৈকে উপভোগ কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' উপভোগ কৰিছে তেনেহ'লে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। যদি কোনো পুৰুষ কেতিয়াবা শাৰীৰিক ব্যাধি তথা ৰোগত ভোগে তেন্তে সেই বিষয়ে তেওঁৰ পত্নীয়ে সমাজত বা আনৰ আগত এই বিষয়ে কেতিয়াও প্ৰকাশ কৰিব নালাগে। আচাৰ্য চাণক্যই কৈছে যে ইয়াৰ ফলত সেই ঘৰখনৰ পৰা চিনাকি মানুহেও দূৰত্ব বজাই ৰাখিবলৈ ধৰে। কেৱল ইমানেই নহয়, এই কথাৰ সুযোগ গ্ৰহণ কৰি বহু লোকে সেই ঘৰখনৰ বিভিন্ন কিছুমান দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। সেয়েহে বুদ্ধিমতী মহিলাই এই কথা লুকুৱাই ৰাখে। চাণক্য নীতি অনুসৰি এগৰাকী পত্নীয়ে তেওঁৰ পতিৰ দৰমহা বা উপাৰ্জনৰ পৰিমাণৰ বিষয়ে আনৰ আগত প্ৰকাশ কৰিব নালাগে। বুদ্ধিমতী মহিলাই এই কথা সদায় আনৰ পৰা গোপনে ৰাখে। পত্নীয়ে তেওঁৰ পতিৰ দৰমহা বা উপাৰ্জনৰ বিষয়ে আনৰ আগত প্ৰকাশ কৰিলে পতি বিভিন্ন সময়ত অন্যান্যজনৰ পৰা সমস্যাত পৰিবলগীয়াও হ'ব পাৰে। তাৰোপৰি সমাজত উপাৰ্জন বা দৰমহাৰ পৰিমাণ অনুসৰিহে সন্মান বা সঁহাৰি লাভ কৰিব পাৰে। যদি কোনো এজন পুৰুষৰ মাজত কোনো বস্তু বা বিষয়ৰ প্ৰতি ভয় ভাৱ থাকে তেনেহ'লে এই বিষয়ে তেওঁৰ পত্নীয়ে আনৰ আগত ক'ব নালাগে। ইয়াক সদায় গোপনে ৰাখিব লাগে, কিয়নো কোনো অসৎ লোকে নিজৰ লাভালাভৰ বাবে কেতিয়াবা এই ভয়ৰ সুযোগ লাভ কৰিব পাৰে। তাৰোপৰি এই বিষয়ক লৈ তেওঁৰ পতিক কোনো লোকে ঠাট্টা মস্কৰাও কৰিব পাৰে। চাণক্য নীতিত উল্লেখ থকা অনুসৰি বুদ্ধিমতী মহিলাই এই বিষয়টো সদায় গোপনে ৰাখে। পতি পত্নীৰ মাজত সামান্য বাদ বিবাদ থকাটো স্বাভাৱিক কথা, যাক দূৰ কৰাটো তেওঁলোকৰ পৰস্পৰৰে দায়িত্ব। চাণক্য নীতি অনুসৰি এই বিষয়েও মহিলাসকলে আনৰ আগত প্ৰকাশ কৰিব নালাগে, কিয়নো ইয়াৰ পৰা তেওঁৰ পতিৰ মনত ক্ষোভ বৃদ্ধি পোৱাৰ উপৰিও সমাজৰ ওচৰতো তেওঁৰ মান মৰ্যাদা হ্ৰাস পায়। লগতে ইয়াৰ বাবে তেওঁলোকৰ সম্পৰ্কত ঘূণে ধৰিব পাৰে বা তৃতীয় পক্ষৰ কোনো লোক সোমাই সহজতে সেই সম্পৰ্কত নানানটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। আচাৰ্য চাণক্যই মহিলাসকলক সদায় এই চাৰিটা কথা গোপনে ৰাখিবলৈ কৈছে। ঘৰৰ এনেবোৰ কথা বাহিৰলৈ গ'লেই নানানটা সমস্যাৰ সৃষ্টি হ'ব পাৰে।